কংগ্রেস জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 ब्रैजिब्रैनं गरेस्वर बियाफनि कंग्रेस दोलोआ एलायन्स दोलो CPIM दोलोनि हगारनानै होनायखौ गोजोननाय गैया। कंग्रेस दोलोआ दायो 44 नं गरेस्वर बियाफनि दायो गोख्रों जाबाय जायनि थाखाय दिनैनि दिनाव 44 नं गरेस्वर विधानसभा बियाफाव 9 बिजाथिफोरा बिजाथिलाय दैगासिनो दं। दिनै तामुलपुर जिल्ला कंग्रेस दोलोनि आफादगिरि आरो गाहाय नेहाथारिजों लोगोसे गोबां मावथि आरो दैदेनगिरि भटारफोरनि नुजाथिनायाव मोनसे सावरायमेल जानानै थाङो। बे सावरायमेलाव मोनसे थांखि लानाय जायोदि मोनसे गोख्रों हानजा दानानै होनाय जायो आरो बे हानजायाव गाबोन गुवाहाटीनि राजीव भवनाव गौरब गगৈ जिंदाबाद भारतीय कংग्रेस जिंदाबाद 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 इनकलाब जिंदाबाद 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 गौरब गगৈ जिंदाबाद 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 জিলা কংগ্ৰেছৰ উদ্যোগত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা হৈছে আৰু এই সভাত আমাৰ হিমন্ত বিশ্ব শৰ্মা কোন এই সম্পৰ্কে কিছু কথা আলোচনা হয় আৰু সভাৰ শেষত গোৰেশ্বৰ সমষ্টিটো নৱগঠিত গোৰেশ্বৰ সমষ্টিত প্ৰাৰ্থী সম্পৰ্কে আলোচনা হয়। প্ৰাৰ্থী একাংশ ছ'চিয়েল মিডিয়াত বা DY 365ত প্ৰকাশ হৈছিল যে এই চিটটো CPIMক এৰি দিব। ইয়াতে কংগ্ৰেছ কৰ্মীসকলে গৰিষ্ঠভাৱে প্ৰতিবাদ কৰিছোঁ। আমি বলিষ্ঠভাৱে প্ৰতিবাদ কৰি কংগ্ৰেছ নেতৃত্বক অনুৰোধ আৰু দাবী জনাইছোঁ যে এই গোৰেশ্বৰ যিটো সমষ্টি এই সমষ্টি গোৰেশ্বৰৰ এজন স্থায়ী কংগ্ৰেছ দলৰ প্ৰাৰ্থী লাগে। এইটো আমাৰ সভাই আজি সৰ্বসন্মতভাৱে সিদ্ধান্ত কৰি আমি প্ৰস্তাৱ দিয়াৰ উপৰিও অহাকালি এটা প্ৰতিবাদী দল আমি সজাতি দল আমি ৰাজীৱ ভৱনত গৈ তাত আমাৰ দাবী বা প্ৰস্তাৱসমূহ ছাবমিট কৰিম। নিশ্চয় দলে আমাক এই কথাটো বিবেচনা কৰিব, কাৰণ বিগত 6-7 মাহ ধৰি আমাৰ ইয়াত কংগ্ৰেছৰ বিভিন্নজন 8-9জন কেণ্ডিডেট গোটেইকেইটাই নিজা নিজাকৈ দলৰ কাম কৰি আছে। গতিকে কংগ্ৰেছ নেতৃত্বই এই বিষয়টো পুনৰ বিবেচনা কৰি কংগ্ৰেছ দলে ৰাখিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকক আজি আমি এই সাংবাদিক মেলৰ জৰিয়তে এইটোকে আমি দাবী জনাম যে এই চিটটো আমি কোনো কাৰণত অন্য দলক এৰি নিদি কংগ্ৰেছ দলে নিজে ৰাখিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ক্ষুব্ধ হৈছোঁ, আমি কংগ্ৰেছ কৰ্মীসকল যথেষ্ট ক্ষুব্ধ হৈছোঁ, কাৰণ CPMৰ ইয়াতে যেনেকুৱা তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ থাকিব লাগিছিল সেই প্ৰভাৱ বিস্তাৰ নাই। যোৱাবাৰো তেওঁলোক হাৰিছে, গতিকে এইবাৰো তেওঁলোকে হাৰি পেলাই BJPক ৱাক অভাৰ দিয়াটো আমি পক্ষপাতিক কেতিয়াও নহয়। আজি আপোনালোক সকলোৱে জ্ঞাত যে শাসকৰ বিপক্ষে গৈ কংগ্ৰেছ দলে গোৰেশ্বৰত ভেটি মজবুত কৰিছে। গতিকে এক কংগ্ৰেছৰ বিপ্লৱৰ সূচনা হৈছে যে অসমত কংগ্ৰেছ চৰকাৰ অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ৰাইজে বিচাৰিছে, আস্থা সহকাৰে বিচাৰিছে যে এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজ একত্ৰিত হৈছে আৰু কংগ্ৰেছৰ দ্বাৰাই অসমত এক শান্তি প্ৰতিষ্ঠাৰ কাৰণে ৰাইজ ইচ্ছুক। গতিকে আমাৰ এই যি পৰিৱৰ্তন যাত্ৰা হওক বা বিভিন্ন কাৰ্যসূচী হওক, এই সকলো কাৰ্যসূচীতে সদল বলে ৰাইজে সহযোগ কৰিছে। গোৰেশ্বৰ আৰু তামোলপুৰতো বিধানসভা সমষ্টিটো একেদৰে তাৰ প্ৰতিচ্ছবি দেখা গৈছে। গতিকে আমি সকলোৱে নিশ্চিত যে আমাৰ ইয়াত হাতৰ ছবিত যদি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা হয় তেতিয়াহ'লে নিশ্চিত দুটা সমষ্টিতে আমি বিজয় ধ্বজা উৰিয়াব পাৰিম। আমাৰ জিলাত এতিয়ালৈ বিদ্ৰোহ হোৱা নাই। আমাৰ দাবী আৰু এই দাবী ন্যায্য দাবী। আপোনালোকে জানে যে BTRত বিশেষকৈ গোৰেশ্বৰত আমি তামোলপুৰ গোৰেশ্বৰ দুটাতে MCLA ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, কংগ্ৰেছী পতাকা উৰুৱাবলৈ সক্ষম হৈছোঁ। গতিকে একেদৰে আমি বিচাৰিছোঁ যাতে কংগ্ৰেছৰ চিহ্নতে প্ৰতিদ্বন্দ্বিতা কৰি আমি কংগ্ৰেছ দলক উপহাৰ দিব পাৰোঁ দুটা সমষ্টি। আৰু আমাৰ এই বিদ্ৰোহ নহয়, ন্যায্য দাবীৰ প্ৰতি আস্থা ৰাখি আমি আমাৰ দলৰ আমি এক দাবী উত্থাপন কৰিছোঁ আৰু এইকাৰণে উত্থাপন কৰিছোঁ বিভিন্ন সামাজিক মাধ্যমৰ দ্বাৰাই সময়ে সময়ে আমি দেখিবলৈ পাইছোঁ যে বিৰোধী অক্ষৰ আন এটা দলক গোৰেশ্বৰ বিধানসভা সমষ্টিটো এৰি দিয়াৰ বাতৰি পৰিৱেশন হৈছে। বাতৰিৰ সত্যতাটো এতিয়ালৈ আমি গম নাপাওঁ। দলৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ আমাৰ কৰ্মীসকল সাজু, কিন্তু এই দলীয় স্বাৰ্থ যাতে দলৰ কাৰণে হয় আৰু অসম মাতৃৰ কাৰণে হয়
আৰু এই সেৱা যাতে অবিৰতভাৱে কৰি থাকিব পাৰে দলীয় কৰ্মীসকলে, তাৰ কাৰণে তেওঁলোক চিন্তিত হৈছে যে আমাৰ দলীয় পতাকাখন উৰুৱাই ৰাখিব লাগিব। দলৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, আইমাতৃক সেৱা কৰাৰ স্বাৰ্থত হাতৰ প্ৰতীকত ভোট দি এই চিটটো আমি বিজয় ধ্বজা উৰুৱাব লাগিব। আমি দলৰ বিদ্ৰোহ নকৰোঁ। দলৰ সিদ্ধান্ত যিয়ে সিদ্ধান্ত হওক, আমি দলীয় সিদ্ধান্তৰ প্ৰতি একমত। কিন্তু আমি যিহেতুকে দলৰ একোজন সুনিপুণ সৈনিক, গতিকে দলক আমাৰ বিষয়ে জনোৱাটো আমাৰ এক দায়িত্ব। তেওঁলোকক অৱগত কৰাটো, যিহেতুকে এটা সামাজিক মাধ্যমটো এটা ডাঙৰ মাধ্যম, আপোনালোকৰ মিডিয়াৰ দ্বাৰাই হওক বা বিভিন্ন মাধ্যমৰ দ্বাৰাই হওক, তেওঁলোকক অৱগত কৰাটো আমাৰ প্ৰয়োজন বুলি ভাবিছোঁ। এইকাৰণে ভাবিছোঁ সময়ে সময়ে কেতিয়া ভুৱা কিছু বাতৰিও প্ৰচাৰ হয়, আপোনালোকে জানে। বিভিন্ন ধৰণৰ বাতৰিৰ প্ৰতি আমি দেখি সিদ্ধান্ত ল'ব পৰা নহয়, কিন্তু আপোনালোকৰ দ্বাৰাই প্ৰতিজন গোৰেশ্বৰবাসী তথা অসমবাসী আৰু APCCৰ প্ৰতিজন সন্মানীয় সদস্য বা সম্পাদক সভাপতি সকলোলৈ আমি জনাওঁ যে আমি দল বিৰোধী কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী নহয়। যিকোনো দলক দিলে দলীয় সিদ্ধান্তৰ প্ৰতি আমি একমত থাকিম, কিন্তু তথাপিতো আমি আমাৰ দলৰ যিহেতুকে আমাৰ উচ্চ সভাপতি, আমাৰ যিখিনি উচ্চপদস্থ বিষয়ববীয়া আছে, তেওঁলোকক জনাব পৰা আমাৰ অধিকাৰ আছে। আমি গণতান্ত্ৰিকভাৱে তেওঁলোকক যিহেতুকে জনাব পাৰোঁ, সেইকাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি তেওঁলোকৰ ওচৰত অনুৰোধ আৰু আবেদন দুটাই কৰিছোঁ, যাতে আমাক গোৰেশ্বৰ সমষ্টি আৰু তামুলপুৰ সমষ্টি কংগ্ৰেছৰ প্ৰতীকত আৰু কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী দি প্ৰতিনিধিত্ব কৰে। এই ৰাইজৰ দাবী, এয়া প্ৰতিজন কংগ্ৰেছ কৰ্মৰ দাবী, প্ৰতিজন আবেদনকাৰী প্ৰাৰ্থীৰ দাবী আৰু প্ৰতিজন একত্ৰিত হোৱা, ইয়াত সমবেত হোৱা কংগ্ৰেছ কৰ্মীৰ দাবী। শংকা নহয়, আমি আমাৰ আস্থা, আমাৰ যি কংগ্ৰেছ, মই আকৌ এবাৰ ক'লোঁ, কংগ্ৰেছৰ পতাকা আমি MCLA ইলেকশ্যনৰ সময়ত উৰুৱাবলৈ সক্ষম হৈছোঁ। আমি এই একেধাৰা মানে ৰাখিব বিচাৰিছোঁ, যাতে কংগ্ৰেছী পতাকা আমাৰ ইয়াত উৰুৱাই থাকিব পাৰোঁ। কংগ্ৰেছৰ দ্বাৰাই যাতে আমি ইয়াত সমাজ সেৱা কৰাৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰোঁ আৰু কংগ্ৰেছৰ দ্বাৰাই যাতে আইমাতৃক সেৱা কৰিব পাৰোঁ। এয়া আজিৰ প্ৰচেষ্টা নহয়, আমি একেৰাহে গতানুগতিকভাৱে এই প্ৰচেষ্টা চলাই আছোঁ, চলাই থাকিম। আগন্তুক দিনতো দলে যি সিদ্ধান্ত লয় তাক সম্পূৰ্ণভাৱে সমৰ্থন কৰি দলীয়ৰ স্বাৰ্থত, অসম মাতৃৰ স্বাৰ্থত, দেশ মাতৃৰ স্বাৰ্থত কংগ্ৰেছৰ হৈ সেৱা কৰি যাম। 9জনকৈ প্ৰাৰ্থী আছে, যদি টিকট নিদিয়ে নিৰ্দলীয় খেলিব বুলি শুনা পোৱা হৈছে। এইটো ব্যক্তিৰ ব্যক্তি স্বাৰ্থ প্ৰতি আমি গুৰুত্ব নিদিওঁ, আমি দলৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব দিম। কোনোবা যদি ভাবে যে মই ব্যক্তি স্বাৰ্থৰ বাবে দল কৰিব ওলাইছোঁ, কংগ্ৰেছ দল কৰিব ওলাইছোঁ, সেইটো তেওঁৰ সুকীয়া মতামত হ'ব। কাৰণ আমি দলক প্ৰাধান্য দিম, দলীয় কাম কৰিম। কাৰণ আপোনালোকে জানে যে বিগত দিনত বিজেপি দলে কংগ্ৰেছ দল কৰা কৰ্মী হওক, কংগ্ৰেছ দল কৰা নেতা নেত্ৰীক হওক, বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে, বিভিন্ন ধৰণ আইন কানুনৰ মাজত ঠেলি দিছে, তথাপিতো দলে কংগ্ৰেছ কৰি আছে। এটা টিকটটো এটা সামান্যতম, কংগ্ৰেছত থাকি বিধায়ক হোৱাটো এটা সামান্যতম, ইয়াতকৈ বহুত কিবা কিবি হয়তো পাব, দেশ মাতৃক সেৱা কৰাৰ সুবিধা পাব। গতিকে প্ৰাৰ্থী কেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক কথাটো সুকীয়া, কিন্তু দলৰ বাবে আমি বিচাৰিছোঁ যে দলৰ মঞ্চত আমি দলীয় প্ৰতীকৰে যাতে নিৰ্বাচন খেলিব পাৰোঁ, এইটোহে আমাৰ প্ৰধান উদ্দেশ্য। এই BTC অঞ্চলটোত কংগ্ৰেছ আচলতে সক্ৰিয় হৈ আছিলে আৰু সেই সক্ৰিয় আমি প্ৰায় মিত্ৰতাৰ স্বাৰ্থৰে আমাৰ জিৰ' হৈ গৈছে। আৰু সেই জিৰ'টো হৈছিলে যেতিয়া আমাৰ BPF দল আছিলে ইয়াত, তেতিয়া আমাৰ কংগ্ৰেছৰ লগতে মিত্ৰতা আছিলে। সেই মিত্ৰতাত আজি আমি কি হ'লোঁ, এটা বিগ জিৰ' হৈ গ'লোঁ কংগ্ৰেছ দলটো। আৰু এই কংগ্ৰেছ দলটো তেতিয়া আচলতে আমি বহুত কিবা কানি BTCত পাব লাগিছিলে, আমি সেই মিত্ৰতা ধৰ্মৰে আমাৰ কি কৰিলে, আমাৰ হাগ্ৰামা মহিলাৰে আমাৰ সেই মিত্ৰতা এনাজৰী দল নাৰাখিলে, তাৰ ভিতৰত আমি জিৰ' হৈ গৈছিলোঁ। আৰু আজিও ইয়াত ঠিক সেনেকুৱা এটা পৰিস্থিতি হৈছে, যিটো পৰিস্থিতিৰ দ্বাৰা দি আজি এই আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টিটো আজি এৰি দিব ওলাইছে মিত্ৰতা ধৰ্মৰে। আৰু যিটো মিত্ৰতা ধৰ্মেৰে আজি এৰি দিব খুজিছে, কিন্তু BTC গৌৰৱ গগৈ ডাঙৰীয়া এইটো ভবা উচিত যে BTC কি আছিলে, বেনাৰ লোৱা মানুহ নাছিলে BTCত, কিন্তু বেনাৰ লোৱা নহয়, আজি 8জনকে ইয়াত কেণ্ডিডেট পাইছে, দাবীদাৰ, টিকেট দাবীদাৰ। কিন্তু এইটো অঞ্চলত তেখেতে এটা ভবা উচিত যে 8জন কেণ্ডিডেটৰ ভিতৰত যে এজন ইয়াৰ পৰা যদি আমি কেণ্ডিডেট দিব পাৰোঁ, নিশ্চয় আমাৰ ভাল দিন আহিব। কিন্তু তেখেতে আজি ভাবি চাই, তেখেতে আমি এইটো জানো যে তেখেতে ভাল এজন ব্যক্তি, নিশ্চয় তেখেতৰ এটা ব্ৰেইনত নিশ্চয় এটা ভাল চিন্তা শক্তি আছে।
তেখেতে এইটো জানিব লাগিব আৰু নিশ্চয় জানেও। কিন্তু কথা হ'ল কি এইটো আমি মিত্ৰতা ধৰ্মৰে যদি এৰি দিওঁ নিশ্চয় আমি ইয়াত আকৌ বিফলে পাম। গতিকে বিফল নহয় যাতে আমি সফল হোৱাৰ দিশত আগবাঢ়িব বিচাৰোঁ, আমি সেইটো আজি ইয়াত প্ৰতিবাদ কাৰ্যসূচী এটা আমি আজি নৈতিক প্ৰতিবাদ এটা তেখেতলৈ আমি বাৰ্তা এটা পঠাব বিচাৰিছিলোঁ। এইখিনিয়ে ক'বলগীয়া মোৰ। নতুন জিলাত নতুন সমষ্টি পাইছোঁ। আমি কংগ্ৰেছী, আমি এটা সৈনিক হয়। আমি বহুদিন আগৰ পৰাই কংগ্ৰেছ কৰি আহি এই পৰ্যায়ত আহি পাইছোঁ। এই সময়ত যদি আমি অইন এটা দলত যদি আমাৰ এই সমষ্টিটো দিয়ে তেতিয়াহ'লে আমাৰ এই সৈনিকবিলাক পৰিবাৰ মৰিব। মোৰ ক'বলৈ এইখিনিয়ে।